ইউটিউব জগতৰ যাক বাচ্চা বুলি জনা যায় ইউটিউবাৰ কে নমস্কাৰ, মই বিষ্ণু আৰু আপোনালোকে হয়তো থাম্বনেইল আৰু টাইটেল চাই গমাই পাইছে মই ক'ত আছোঁ। মই আছোঁ বৰ্তমান বঙাইগাঁও নাকাটি পাহাৰত আৰু ইয়াতে এখন মিটআপ আয়োজন কৰা হৈছে আৰু ইয়াতে আহিবলৈ গৈ আছে আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বুঢ়া আৰু লগতে আছে ময়ূৰ মিক্স তো আৰু মিনময় আছে। তো সকলোকে লগ পোৱা আজি বহুত ভাল লাগিছে আহি আৰু দেখিব পাৰিছে বঙাইগাঁও নাপোৱাৰ আগতে এখন ব্ৰিজ পায়। তো এই ব্ৰিজখনত আছোঁ আৰু আমি যাবলৈ ওলাইছোঁ ভিতৰলৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। তো আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো এতিয়া বলক আমি ভিতৰলৈ যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ। তো সকলোকে চাই থাকিব ভিডিঅ'টো। মোৰ লগতে আছে মানৱ। তো হাই দে। আজি পুৰা বহুত এক্সাইটেড আজি ডাঙৰ ডাঙৰ ইউটিউবাৰ লগ পাবলৈ গৈ আছোঁ, বহুত এক্সাইটেড। বলক বলক। তো বলক এতিয়া ভিতৰলৈ যাওঁ। আৰু এজন আছে মোৰ লগতে জিজাছ। तो ये আছে हाय 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 किनेगा आज बहुत एक्साइटेड हो रहा है क्योंकि आज डिम्पू भैया को मिलने वाला है ना। तो क्या बोले यार, कुछ भी बोल नहीं पा रहा हूँ क्योंकि डिम्पू भैया से मिलने वाले हैं आज। तो আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে, তো স্কিপ নকৰিব। তো গাইজ ফাইনেলি আহি পালোঁ আমি নাকাটিৰ মেইন গেটখন। তো দেখিব পাৰিছে মানুহ একদম আজি কুহুৰি মানুহ হ'ব মানে কি ক'ম আৰু। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু মোৰ লগতে আছে এজন ভাইটি। তো কি কবি ভাইটি, কিবা এটা কৈ দিয়ে। আজি একো ক'বৰ কাৰণে মানে নাই, আজি একো খালি ধামাকা মানে একো ধামাকা হ'ব। উঠি আছোঁ এতিয়া চবৰ কাৰণে কেতিয়া আহিব। আৰু দাদা লাষ্ট মিটআপত লগ পাইছিলোঁ আমি চাইকেল ৰাইডত, আৰু আজি ইয়াতে লগ পালোঁ, ভাল লাগিল। আৰু এতিয়া খালি ধামাকা হ'ব, চাই থাকক। তো ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ। তো ফাইনেলি নাকাটি কিতাপৰ মেইন ফিল্ডখনত আহি পালোঁ। আৰু দিব পাৰিছে এতিয়ালৈকে মানুহ হোৱা নাই। তো অলপ পিছতে মানুহ মানে একদম ধুমা হ'ব। তো আপোনালোকে ভিডিঅ'টো চাই ল'ব। তো দেখিব পাৰিছে সকলোৱে বহুত জোচত আছে আৰু এতিয়ালৈকে ডিম্পুদা আহি পোৱা নাই। আৰু ডিম্পুদা আহিলে তো বহুত ধামাকা হ'ব। তো আপোনালোকে দেখিব পাৰিছে, তো চাই থাকক শেষলৈকে। তো গাইছ এতিয়ালৈকে ডিম্পুদা আহি পোৱা নাই আৰু এখন বনাইছে ষ্টেট, আৰু ষ্টেটৰ ওপৰত উঠিছোঁ। দেখিব পাৰিছে ইয়াতে ডিম্পুদা ভাষণ দিব আজি। ইয়াতে দেখিব পাৰিছে লগতে আছে ময়ূৰদা। এইবাৰ আমাৰ চিৰঞ্জিত দাদি আহি পালে। তো দেখিব পাৰিছে পূজা নাই, পূজা ওলাই নাখাওঁ পূজা বৰ্তমান এলা কি কয় আহিব এলাই স্কুটাৰখন অকে দি আছো মই কলেজত নহয় স্কুলত তই চাৱা আনিবা গৈছে। দাদি কেনেকুৱা লাগিছে ইয়াত আহি? কেনেকুৱা লাগিব, মোৰ শৰীৰৰ জেগা মোক বিৰাট ভাল লাগছে। আজি যে একদম ইতি মানুহ এতিয়া পাৰে জাগা দিবা যে পাৰোঁ নে নপাৰোঁ সিগতেহে লাগছে কথা। দাদি কহৰি দাদি তহঁত আৰু দেখিব পাৰিছে মানুহ কিমান হৈছে। তো চিৰঞ্জিত দাদি অহাৰ কাৰণে চাওক মানুহ কিমান হৈছে। তো দেখিব পাৰিছে, তো বহুত ভাল লাগিছে লগ পাই। কুহুৰি দাদি কুহুৰি আৰু লগতে তহঁত ইয়াকে বান্ধ চাৱা যিয়ে নহওক ধন্যবাদ ৰাইজ। চাবি ভিডিঅ'গিলাখন যিখিনি পাৰক মানে ভাল ভাল ভিডিঅ' দিবা চেষ্টা কৰি আছোঁ। দে তাহলে ৰাইজ এলা মই কিবা কৰক নামং আৰু তলত খানে চাবাব লাগিল না, নাচিব লাগিল আৰু গান ক'ব আৰু এইখান যিখান গান গব লৈছোঁ এইখান গব লাগিছে আমার বাতত বলে থাকুন তোকে বাতে ছায়া, তোকে দে ছায়া থাকুন তোকে দে ছায়া থাকুন কুয়া পূজা কথা। हाय गुरुंदा हाय गुरुंदा हाय गुरुंदा হাই গুৰুদা, हाय गुरुंदा हाय गुरुंदा হাই গুৰুদা।
গুৰুন্দা আহি পালে কোকৰাঝাৰৰ পৰা তো দেখিব পাৰিছে আৰু ভিৰ চাওক ইয়াত মানুহ কিমান হৈছে আমাৰ গুৰুন্দা আহি গ'ল ফাইনেলি তো দেখিব পাৰিছে মানুহ ইমান ভিৰ তো কি ক'ম আৰু তো ভিডিঅ'টো চাই লওক জয় বঙাইগাঁও ইউটিউবাৰ কে গৰুবিলাক লৈ যাই আছো আমি চাওঁ গুৰুন্দা আহি পাইল ফাইনেলি গুৰুন্দা আহি পাইল ফাইনেলি গুৰুন্দা আহি পাইল আমাৰ মাজত তো ডিম্পুদা আহি পোৱা নাই এতিয়ালৈকে ইউটিউবাৰ্ছ প্ৰায় আহি পাইছে আৰু 5 মিনিটমানৰ পিছত অসমৰ জনপ্ৰিয় ইউটিউবাৰ বা ইউটিউব জগতৰ যাক বাচ্চা বুলি জনা যায় ডিম্পু বৰুৱা মই কেতিয়াও অহা নাছিলো দেখিয়ে থাকো মই স্পেচিয়েলি ৰাখিছিলো এই দিনটোৰ কাৰণে গতিকে বঙাইগাঁও ইউটিউবাৰ গ্ৰুপৰ বিশেষকৈ মই মুন মালাকাৰ আতিক ভাই আৰু কমু আৰু ইফালে আছে আমাৰ এংকৰ তৰালী ধুনীয়াকৈ অনুষ্ঠানটো আগবঢ়াই লৈছে তাৰ কাৰণে মই ধন্যবাদ আৰু বাকী অতিথিসকলে মঞ্চত আছে তেখেতসকলে নিজৰ নিজৰ বক্তব্য ৰাখিব মই এইখিনিয়ে ক'ব খোজো নাক কাটি এটা ৰেকৰ্ড ল'বলগীয়া ঠাইত পৰিগণিত হ'বলৈ গৈ আছে নাক কাটি কাৰণে এটা জয় নাক কাটি বহু ওপৰলৈ যাব আৰু ইয়াত আপোনালোকৰ দৃশ্য অৰিহণা থাকিব ইয়াৰ আশে পাশে থকা গাঁও কেইখন এটা উন্নতিৰ মুখৰ পৰা এটা ৰাস্তা দেখি গৈ আছো আৰু বহুতো নিবনুৱা পথ প্ৰশস্ত হ'ব গতিকে মই ইয়াত যিখিনি ইউটিউবৰ ভাইসকল আহিছে আমাৰ ছাবস্ক্ৰাইবাৰসকল আহিছে মই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো যাতে আগন্তুক দিনবোৰ আপোনালোকৰ সুখময় মংগলময় হয় তাৰে কামনা কৰিলোঁ ধন্যবাদ গুৰুংদাৰ পৰা সদায় কিবা না কিবা এটা শিকো মই আজি ইয়াৰ পিছতে মই বিচাৰিছো আমাৰ মাজত আছে ময়ূৰ ক্ৰিয়েশ্যনৰ মানসপ্ৰতি বৰুৱা তেখেতক এখন মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ মৃদুস্মিতা ময়ূৰ মিক্স আছামিজ এটা হাত চাপৰি মানপত্ৰখনি আগবঢ়াব আমাৰ মৰমৰ জিঠাই ইয়াৰ পিছতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম আমাৰ মাজত আছে মৃণাল কলিতাক সম্বৰ্ধনা জনাব মৃদুস্মিতা
সঁচা মই কেতিয়াও ভবা নাছিলোঁ ইমান মানুহ মানে মই বঙাইগাঁও আহিছোঁ 3বাৰো আহিছোঁ বৰজৰা ৱাটাৰফল দুইজিং ফেষ্টিভেল হেলিকপ্টাৰত উঠিছোঁ আৰু বঙাইগাঁও আহিয়ে থাকোঁ কিন্তু নাক কাটি মানে সঁচাকৈ এই দিনটোৰ কাৰণে ৰখি থকা গৈছিল আৰু কি ক'ম আৰু বহুত বহুত ধন্যবাদ নাজানো মই কি ভিডিঅ' বনাইছোঁ বা কি আপোনালোকক দিব পাৰিছোঁ কি চাই ভাল পাইছে নাজানো কিন্তু ইমান মানুহৰ মৰম জাষ্ট ভিডিঅ'ৰ দ্বাৰা মই কেতিয়াও আশা কৰা নাছিলোঁ বহুত বহুত ধন্যবাদ আৰু ইয়াত যিসকলে ভিডিঅ' বনাই আছে আশা কৰিছোঁ সকলোৱে এনেকৈ যাতে মৰম পাওঁ সকলোৰে ভিডিঅ' সকলোৱে চাওক আৰু এনেকৈ এই বঙাইগাঁওখন সম্পূৰ্ণ অসম নহয় ভাৰতক চব ঠাইতে চিনাকি হৈ পৰক এই নাগকাটি পাহাৰৰ চিনাকি হৈ পৰক থেংক ইউ কিবা যদি কুৱেশ্যন আছে কাৰোবাক সুধিব পাৰে এনচাৰ দিম এইকে নিতাপ বুলি একে কয় ন থেংক ইউ ছাৰে সম্বৰ্ধনা জনোৱা হ'ল ইয়াৰ পিছতে আমাৰ মাজত আছে ডমৰ SB গুৰুং দা তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব মই আকৌ বিচাৰিছোঁ মুন আৰু আতি আৰু এখন মানপত্ৰ ইয়াৰ পিছতে আমাৰ মাজত আছে জ্ঞানদীপ দাসক সম্বৰ্ধনা জনাব হৰ্ষিতা আৰু এখনি মানপত্ৰ প্ৰদান কৰিব নিৰুপমা বৰ্মন ইয়াৰ পিছতে আমাৰ মাজত আছে আমাৰ এই অকণমানি হৰ্ষিতা ৰয় হৰ্ষিতাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিশ্বজিৎ ভাইটি ইয়াৰ পিছতে আমাৰ মাজত আছে মিন্ময় শৰ্মা তেখেত এখন আচলতে গৰম আৰু অকণমান সৰু সুৰা বেমেজালি হৈছে নোহোৱা নহয় বাৰু গতিকে আমাৰ কিছুমান ট্ৰফি আছে ট্ৰফিসমূহ আমি আকৌ ভালে আছে আৰু এই ঠাইখন মোৰ খুবেই প্ৰিয় কাৰণ আজি ছেকেণ্ড টাইম ইয়ালৈ আহিছোঁ আৰু বঙাইগাঁৱৰ মৰম এৰিব নোৱাৰি আহিছোঁ মোৰ গা বেয়া আছিলে আৰু মুণ্ডা আতিকতে জানে আৰু স্পেচিয়েলি থেংকছ মুন লগতে আতিক খুব সুন্দৰকৈ এৰেঞ্জ কৰিছে আৰু মোৰ ভিডিঅ' চাইনে আপোনালোকে নাচায় কি চাই প্ৰেংকল চাই কেনেকুৱা লাগে এটা জোৰকৈ চিঞৰ লাগে আৰু মই এটাই কথা কম আপোনালোকে নাভাবিব যে মোৰ মিক্সৰ 3.5 লাখ ছাবস্ক্ৰাইবাৰ আছে বহুত ডাঙৰ ইউটিউবাৰ মই আপোনালোকৰ মাজৰে এজন কাৰণ মই কেইদিনমান আগতে আহিছিলোঁ কাৰণে মোৰ ছাবস্ক্ৰাইবাৰ ইমান হৈছে গতিকে আপোনালোকৰ যিমান ছাবস্ক্ৰাইবাৰ মোৰ কিমান বুলি ভাবিব ডাঙৰ বুলি নাভাবিব এজন থাকিলে যেনেকুৱা লাখ থাকিলে তেনেকুৱা ঠিক আছে সকলোকে শুভেচ্ছা জনাইছোঁ যিসকল নতুন ক্ৰিয়েটৰ আছে আপোনালোকে যিটো কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাই প্ৰথমতে কণ্টেণ্টটো প্ৰেমত কৰিব সেই কণ্টেণ্টটো প্ৰেমত কৰিলেহে ভাল এটা কণ্টেণ্ট ভাল এটা ভিডিঅ' আমাক দিব পাৰিব ঠিক আছে শেষত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ জান ভাস্কৰ দা আছে লগতে গোটেই এৰেঞ্জাৰ টীম গুৰুং দা আছে ডিম্পু বৰুৱা গোটেই মিন্ময় গোটেই আহিছে শেষত সকলোৰে কাৰণে জোৰকৈ এটা হাত চাপৰি হ'ব লাগে থেংক ইউ লাভ ইউ থেংক ইউ একচুৱেলি মানস প্ৰতীক বুলি ক'লে বহুতেই চিনি নাপাব পাৰে ময়ূৰ বুলি ক'লে চবেই চিনি পায় ফ্ৰেংকষ্টাৰ হয় নাই তাৰপিছতে আছে আমাৰ মাজত সকলোৰে মৰমৰ মৃণাল কলিতা হেল্ল' বঙাইগাঁও কেনে খবৰ কেনে চবৰে হাল্লা সদায় কিন্তু বেছি আজি বহুত বেছি ভাল লাগিলে আৰু আতিক আমাৰ জান্দা আৰু মুণ্ডা বহুত ধুনীয়াকৈ মানে ইভেণ্ট অৰ্গেনাইজ কৰিছে আৰু সকলোৰে মৰম সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু একবাৰ চিঞৰি দিয়ক একবাৰ ভালকৈ ইভেণ্টটো ভালকৈ যেন আগবাঢ়ি যাওক সেয়ে আশা আৰু বহুত বেছি ধন্যবাদ মজা একদম এইবাৰ আছে আমাৰ মৰমৰ ইউটিউবাৰ মিন্ময় শৰ্মা নমস্কাৰ সকলোকে
আৰু বহুত বহুত ধন্যবাদ ইয়ালৈ অহা এনেকৈ মৰম কৰাৰ বাবে আৰু বঙাইগাঁৱত আগতে মই আহিছিলোঁ নাকাটি হিলত ওপৰতো গৈছিলোঁ তো ভালনে সকলোৰে বহুত বহুত ধন্যবাদ সকলোকে আমি আৰু কথা পাতিম তেওঁলোকৰ লগত ঢেৰ কথা পাতিম আপোনালোকৰ প্ৰশ্ন থাকিব নিশ্চয় আমি এই বিষয়ে আগবঢ়াই নিম ইয়াৰ পিছতে মই কৈছোঁ আমাৰ আকৌ মৰমৰ ইউটিউবাৰ ধুনীয়া গুৱাহাটীৰ পৰা আহি পোৱা অৰূপ দাস কি খবৰ তোমালোকৰ আৰু সকলোকে বহুত বেছি ধন্যবাদ কাৰণ আতিক আৰু মনে যি এৰেঞ্জ কৰিছিলে বঙাইগাঁও টিম বহুত বেছি ধন্যবাদ বঙাইগাঁও ইউটিউবাৰৰ কাৰণে এবাৰ হাত চাপৰি হ'ব লাগে বঢ়িয়া আৰু মই অৰূপ দাস গুৱাহাটীৰ পৰা আহিছোঁ আৰু আমি একচুৱেলি যোৱাবাৰ আহিছিলোঁ ইয়াতে ৰাতি কেম্পিং কৰি গৈছিলোঁ ময়ূৰ মই একচুৱেলি আতিকৰ বাৰ্থডেত আহিছিলোঁ চ' ফেব্ৰুৱাৰীত তাৰ বাৰ্থডে আহি আছে আকৌ নিশ্চয় আমাক আমন্ত্ৰণ কৰিব বুলি আমি ভাবোঁ আৰু এই মিটআপটো ইয়াত হোৱাৰ কাৰণে DC মেডামৰ বহুত হাত আছে তো DC মেডামৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে তো সকলোকে বঙাইগাঁৱত ধন্যবাদ আৰু এই আমগুৰি গাঁৱৰ সকলো ৰাইজকে বহুত বেছি ধন্যবাদ থেংক ইউ অৰূপ ইয়াৰ পিছত কেনেকুৱা আপোনাৰ আহিছে আৰু মোৰ সৈতে আছে দিনটো প্ৰতিধ্বনি গায়ক কুমাৰ ক'লো খুব ভাল আপোনালোকে ভাল লাগিব খুব এটা ভাল চেনেল প্ৰতিধ্বনি গায়ক আপোনালোকে চাব চাহিল আছে এক ড্ৰামা কমেডি ভিডিঅ' আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আৰু সকলোকে যিমানখিনি সহায় সহযোগ কৰিছে বহুত ডাঙৰ এমাউণ্ট কৰিছোঁ গতিকে মই মোক ধন্যবাদ জনাওঁ আৰু আপোনালোকে পুনৰবাৰ মই নমস্কাৰ আপোনালোক আছেনে মানে কথাটো বহুতে হ'ল অকণমান ডেন্স চাব নেকি ডেন্স ভাই আগত নাহি তুই আহিলে আৰু বেলেগ মানুহ আহিব ভাল লাগিল লগ পাইছোঁ লগ পাই ভাল লাগিলে চাওক ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক ইয়াত আহি কেনেকুৱা লাগিল খুব ভাল লাগিল ধুনীয়া অনুভূতি এটা আৰু আমাৰ বঙাইগাঁৱত যে ইমান ইউটিউবাৰ আছে আচলতে গম নাপাওঁ আজি গম পালোঁ আৰু বঙাইগাঁৱৰ পৰা বাহিৰৰ পৰা যিসকলে আহিছে তেখেতসকলকতো আৰু বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে বাহিৰৰ পৰা আহিছে হয়তো আমি যিমানখিনি সুবিধা কৰিব লাগে সিমানখিনি সুবিধা কৰিব পৰা নাই তেওঁলোকৰ কাৰণে গতিকে কোনেও যাতে বেয়া নাপায় এই মিটআপটোত আহি যিসকলে নিজৰ বুলি ভাবে কাম কৰি যাওঁ সকলোৱে মিলিজুলি কাম কৰি যাওঁ আমি আছোঁ সদায় আমাৰ লগতে আপোনালোকে থাকিব আৰু যিমান পাৰে ভাইৰেল কৰি দিয়ক ভিডিঅ'বিলাক মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমাৰ